জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্যালয়ত এখন সংবাদমেল আয়োজন কৰিছোঁ। এই সংবাদমেলৰ যোগেদি আমি জনাব বিচাৰিছোঁ যে আজি কেইবাদিনো ধৰি পেলাই যি লাহৰীজনৰ যি ব্ৰইলাৰ গাহৰিকে আদি কৰি পেলাই যিটো লৈ পেলাই এটা বিঘিনশীলা পৰিৱেশৰ সৃষ্টি হৈছে, সেই ক্ষেত্ৰত আমি আজি সংবাদ মাধ্যমৰ যোগেদি দুটামান কথা অৱগত কৰিব বিচাৰিছোঁ। আমি যিবোৰ গম পাইছোঁ যে আজি সেই অঞ্চলত ব্যৱসায় কৰা ব্যক্তিসকলে দীৰ্ঘদিনে বছৰ ধৰি যি অট'নমাছ কাউন্সিলৰ যিসমূহ নথিপত্ৰ তেওঁলোকে গ্ৰহণ কৰিব লাগে, সেই নথিপত্ৰসমূহ গ্ৰহণ নকৰাকৈ তেওঁলোকে ব্যৱসায়টো দীৰ্ঘদিনে চলাই আছিলে বুলি অভিযোগ উঠিছে। এই ক্ষেত্ৰত আমি ক'ব বিচাৰিছোঁ যে আমি কোনো বিশেষ ব্যক্তি বুলি নহয়, আমি কৈছোঁ যে কাৰ্বি আংলং স্বায়ত্তশাসিত এখন কাউন্সিল আছে তথা অট'নমাছ কাউন্সিল আছে, স্বায়ত্তশাসিত পৰিষদ এখন আছে। এই পৰিষদৰ কিছুমান নীতি নিয়মৰ যোগেদিহে ব্যৱসায় বাণিজ্য কৰিব লাগে বুলি আমি জানো। আমি এতিয়া দেখিছোঁ যে কাৰ্বি আংলঙৰ স্বায়ত্তশাসিত পৰিষদত ব্যৱসায় কৰিব গ'লে পোনপ্ৰথমে ট্ৰেডিং লাইচেঞ্চখন লাগিবই। যিকোনো বিজনেছ ক্ষেত্ৰত হওক, সি গাহৰিয়ে হওক বা সি ব্ৰইলাৰে হওক। তাৰপিছত লাইভ ষ্টক পাৰ্মিট লাগে। তাৰপিছত ভেটেৰিনেৰী পৰীক্ষা কৰা চাৰ্টিফিকেট লাগে। কাৰণ আমি অভিযোগ পাইছোঁ যে ব্ৰইলাৰ ক্ষেত্ৰত চৰকাৰে কিছুমান নীতি নিয়ম বান্ধি দিছে। কাৰণ ব্ৰইলাৰসমূহ যেতিয়া এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ যাব, তেতিয়া সেই ব্ৰইলাৰসমূহ মানুহে খাব পৰা যোগ্য হয়নে নহয়, সেই পৰীক্ষাটো কৰিব লাগে। কিছুমান বেমাৰী ব্ৰইলাৰো যদি মানুহে ভক্ষণ কৰে, তাৰ পৰা নানা ৰোগ সৃষ্টি হ'ব পাৰে। আৰু লগতে লাইভ ষ্টক পাৰ্মিটটো লাগে। এই যিবোৰ অট'নমাছ কাউন্সিলৰ যিবোৰ নীতি নিয়ম আছে যে ব্যৱসায় বাণিজ্য কৰা, সেই ক্ষেত্ৰত কিন্তু যদি যোনে ব্যৱসায় নকৰক, কিন্তু সেইখিনি কিন্তু তেওঁলোকে কাউন্সিলৰ পৰা তেওঁলোকে কিন্তু অট'নমাছ কাউন্সিলৰ ৰুল ৰেগুলেশ্যন মতে কৰিব লাগিব বুলি আমি যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছোঁ। আমি কৈছোঁ যে চৰকাৰখনৰ যদি এই কাগজ পত্ৰ বিহীন হিচাপে কৰি থকা হয়, তেতিয়াহ'লে এই অট'নমাছ কাউন্সিলে যিটো ৰিভিনিউ টেক্স ক'ৰ পৰা পাব তেওঁলোকে, আৰু যদি টেক্স নাপায় চৰকাৰে, তেতিয়াহ'লে চৰকাৰে সামাজিক কামসমূহ কেনেকৈ কৰিব। সেইকাৰণে কৈছোঁ যে আমি কোনো বিশেষ ব্যক্তি বুলি ক'ব যোৱা নাই, কিন্তু ব্যৱসায় কৰিবলৈ আহিছে যেতিয়া কাৰ্বি আংলঙত ব্যৱসায় কৰি আছে, তেতিয়া তেওঁলোকে অট'নমাছ কাউন্সিলৰ যিবোৰ নথিপত্ৰ লাগে, কিন্তু সেইবোৰ তেওঁলোকে গ্ৰহণ কৰিব লাগিব। আৰু যদি অনাগত দিনত যদি অনুজ্ঞাপত্ৰসমূহ যিবোৰ অট'নমাছ কাউন্সিল যিবোৰ অবৈধ ব্যৱসায় কৰি আছে, সেই ক্ষেত্ৰত আমি যুৱ ছাত্ৰ পৰিষদে কাৰ্বি আংলঙৰ মাননীয় ডক্টৰ তুলিৰাম ৰংহাং বা মুখ্য কাৰ্যবাহী সদস্য, লগতে অসমৰ মুখ্যমন্ত্ৰীলৈ আমি মেমৰেণ্ডাম দিবলৈ আমি আগ্ৰহী হ'ম। কাৰণ ৰুল ৰেগুলেশ্যনৰ মতে কাম কৰি যাব লাগিব, কিন্তু যদি তাৰ বাহিৰত তেওঁলোকে যদি চোৰাংকেনে যদি কিছুমান কাৰবাৰ কৰি থাকিবলৈ বিচাৰে, তেতিয়াহ'লে এই ক্ষেত্ৰত যুৱ ছাত্ৰ পৰিষদে মানে চৰকাৰলৈ মেমৰেণ্ডাম দি পেলাই উচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ বাবে আমি চৰকাৰক আবেদন কৰিম।